Hello friends, welcome to my YouTube channel Kumar Basanta Assam. এই ভিডিওটোত NIOS-ৰ অধীনত D.El.Ed পাঠ্যক্ৰম অধ্যয়ন কৰি থকা শিক্ষকসকলৰ বাবে যি কোৰ্স কোড 506 আছে কোৰ্স কোড 506ৰ ব্লক 3 7 নম্বৰ গোটৰ যি পাঠ্যক্ৰম আছে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৱতাৰণা সেই সম্পৰ্কে আলোচনা কৰিম NIOS-ৰ যি অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত 506ৰ অসমীয়া যি পাঠ্যক্ৰম সেয়া এতিয়াও উপলব্ধ হোৱা নাই হিন্দী আৰু ইংৰাজীত উপলব্ধ হৈছে মই আপোনালোকক সেইভাবে আপোনালোকৰ যেহেতু পৰীক্ষা ওচৰ পালাহি ডিসেম্বৰত পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ঘোষণা কৰিছে NIOS-ৰ ফালৰ পৰা গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ মই অন্তৰ্ভুক্তিকৃত শিক্ষা কি এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম আপোনালোকে এই ভিডিওটোৰ স্ক্ৰিনত মই দুই এটা কথাহে দেখাইছো কি অন্তৰ্ভুক্ত হৈছে আপোনালোকে অডিঅ'টোত গুৰুত্ব দিব মই অডিঅ'ত কথাখিনি কৈ দিম আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই PDF ফাইল দিম আৰু বহু কেইজন শিক্ষকে মোক অনুৰোধ কৰিছে PDF ফাইল দিবলৈ যে নহক বজাৰত এতিয়া পৰ্যাপ্ত পৰিমাণে কিতাপ পকা হোৱা নাই বহু শিক্ষকে পোৱা নাই 506ৰ আৰু আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ NIOS-ৰ অফিচিয়েল যি ৱেবছাইটত যি ষ্টাডি মেটেৰিয়েলছ দিব সেই কিতাপ আপোনালোকে অধ্যয়ন কৰিব আজি হৈছে 7 অক্টোবৰ আজিলৈকে অফিচিয়েল ৱেবছাইটত 506ৰ অসমীয়া মাধ্যমৰ ষ্টাডি মেটেৰিয়েল আপলোড হোৱা নাই মই আশা কৰিছো মোৰ এই ভিডিওটোৰ যোগেদি আপোনালোক উপকৃত হ'ব পাৰিব এটা ভিডিওটোৰ মূল বিষয়টোলৈ আহো যে আপোনালোকৰ 506 যি পাঠ্যক্ৰম আছে 506ৰ 7 নম্বৰ ইউনিটত অন্তৰ্ভুক্ত কৰা বিষয়টো হৈছে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৱতাৰণা এতিয়া মই আপোনালোকক এই অধ্যায়টোৰ মূল যেটো বিষয় অন্তৰ্ভুক্তিকৃত শিক্ষা সেই অন্তৰ্ভুক্তিকৃত শিক্ষা অৰ্থ কি এই কথাটো আপোনালোকে প্ৰথমতে জানিব লাগিব আপোনালোকক মই এখিনতে কওঁ যে আপোনালোকে স্ক্ৰিনত মাত্ৰ কেইটামান ইয়াতে দেখাইছোহে আটাইখিনি ইয়াত আপোনালোকে নেদেখিব কিন্তু আপোনালোকে অডিঅ'টোত গুৰুত্ব দিব মই কথাখিনি যি বৰ্ণনা দিছোঁ সেইখিনিত গুৰুত্ব দিব আৰু মই দৰকাৰী কথাকেইটা ক'ম আপোনালোকে ভিডিঅ'টো বাৰ প্লে কৰি আপোনালোকে কথাখিনি শুনিব পাৰিব যে নহওক এতিয়া মূল কথাটো হ'ল যে মিনিং অফ ইনক্লুসিভ এডুকেশ্যন অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ কি ইয়াৰ উত্তৰত আমি ক'ব লাগিব যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ হৈছে কোনো ধৰণৰ বৈষম্য নৰখাকে সকলো শিশুকে নিয়মিত বা সাধাৰণ স্কুললৈ স্বাগতম জনোৱা মই কথাটো পুনৰ কৈ দিছোঁ যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ হৈছে কোনো ধৰণৰ বৈষম্য নৰখাকে সকলো শিশুকে নিয়মিত বা সাধাৰণ স্কুললৈ স্বাগতম জনোৱা এইটোৱে হৈছে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ মূল অৰ্থ এতিয়া অন্তৰ্ভুক্তিকৃত শিক্ষা বুলি ক'লে আমি এটা সংজ্ঞা দিব পাৰোঁ এইটো মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে 2003 চনৰ যি খচৰা প্ৰস্তুত কৰিছিলে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ সম্পৰ্কে তাত এটা সংজ্ঞা উল্লেখ কৰিছিলে সেই সংজ্ঞাটো হৈছে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ হ'ল সকলো বিদ্যাৰ্থী সক্ষম বা অসক্ষম যিয়ে নহওক প্ৰত্যেকে সাধাৰণ শিক্ষাৰ সুবিধা পাব লগতে বিদ্যালয় আৰু সম্প্ৰদায়ৰ সকলো শৈক্ষিক সুবিধা যথাযোগ্য সহায়ক সেৱা ছাপোৰ্ট ছাৰ্ভিচেছ লাভ কৰিব এই সংজ্ঞাটো অন্তৰ্ভুক্তিকৃত শিক্ষাৰ যেটো সংজ্ঞা মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে 2003 চনত প্ৰস্তুত কৰিছিলে সেই সংজ্ঞাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ মই সংজ্ঞাটো পুনৰবাৰ কৈ দিছোঁ যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ হ'ল সকলো বিদ্যাৰ্থী সক্ষম বা অসক্ষম যিয়ে নহওক প্ৰত্যেকে সাধাৰণ শিক্ষাৰ সুবিধা পাব লগতে বিদ্যালয় আৰু সম্প্ৰদায়ৰ সকলো শৈক্ষিক সুবিধা যথাযোগ্য সহায়ক সেৱা লাভ কৰিব এইটোৱে হ'ল সংজ্ঞাটো এতিয়া এই সংজ্ঞাটোৱে স্পষ্টভাৱে তিনিটা কথা দেখুৱাই দিয়ে এতিয়া প্ৰথমটো কথা হৈছে যে অন্তৰ্ভুক্তিকৃত শিক্ষা হৈছে এক প্ৰক্ৰিয়া
যাৰ দ্বাৰা অসক্ষম বা বিশেষ শিক্ষাৰ প্ৰয়োজন থকা বিদ্যাৰ্থীসকলক বিদ্যালয়ৰ প্ৰধান সুঁতিলৈ অনা হয়। 2 নম্বৰত হৈছে সাধাৰণ শৈক্ষিক পৰিৱেশ আৰু কাৰ্যাৱলীৰ মাজত বিদ্যালয়ে বিদ্যাৰ্থীৰ ব্যক্তিগত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াব লাগে। 3 নম্বৰত হৈছে অন্তৰ্ভুক্তিকৃত শিক্ষাই বিদ্যাৰ্থীৰ ধৰণ আৰু সিহঁতৰ শিক্ষা গ্ৰহণৰ ক্ষমতা অনুযায়ী যথাযোগ্য সহায়ক সেৱাৰ সুবিধা সৃষ্টি কৰিব লাগে আৰু বিদ্যালয় পুনৰীক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থাৰ সৈতে বিদ্যাৰ্থীক সমযোজন কৰোৱাৰ পৰিৱৰ্তে শিশুসকলৰ প্ৰয়োজন পূৰাবলৈ চেষ্টা কৰিব লাগে। এতিয়া অন্তৰ্ভুক্তিকৃত শিক্ষা সম্পৰ্কে আপোনালোকে কি পঢ়িব লাগিব সেইটো মই কৈ দিছোঁ যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থখিনি আপোনালোকে জানিব লাগিব। এইখিনি আপোনালোকৰ বাবে দৰকাৰী কথা। আৰু অন্তৰ্ভুক্তিকৃত শিক্ষাৰ নীতিসমূহ কি সেই নীতিসমূহ আপোনালোকে জানিব লাগিব। আৰু ইয়াতে মই ভিডিঅ'টো এই নীতিখিনি কৈ মই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টো মই দীঘল নকৰি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। অন্তৰ্ভুক্তিকৃত শিক্ষাৰ নীতিসমূহ কি? প্ৰিন্সিপলছ অফ ইনক্লুচিভ এডুকেশ্যন। এতিয়া অন্তৰ্ভুক্তিকৃত শিক্ষাৰ নীতি হৈছে 4টা। মই আগতে কৈছিলোঁ যে আপোনালোকে ভিডিঅ'টো বাৰে বাৰে প্লে' কৰি এইখিনি কথা শুনিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে মই PDF ফাইল দিব পৰা হ'লে ভাল পালোঁহেঁতেন। পৰৱৰ্তী ভিডিঅ'ত মই PDF ফাইল দিম। যিয়েই নহওক আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই যে স্ক্ৰীণত মই আপোনালোকক দেখাইছোঁ এয়া আপোনালোকৰ যি প্ৰগ্ৰেম গাইড NIOS-ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হোৱা প্ৰগ্ৰেম গাইডত আপোনালোকৰ যি কোৰ্চ কোড 506 আছে তাত কি অন্তৰ্ভুক্ত হৈছে সেই তাৰ ওপৰত মই দিছোঁ। আৰু আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে NIOS-ৰ অফিচিয়েল ৱেবছাইটত যি ষ্টাডি মেটেৰিয়েলছ দিয়ে সেইখিনিত আপোনালোকে বেছি গুৰুত্ব দিব। বজাৰত ওলোৱা বা কিতাপৰ দোকানত পোৱা আপোনালোকৰ বিভিন্ন পাঠ্যপুথিত এই গোটেইখিনি কথা ভালদৰে নাথাকে। ফলস্বৰূপে পৰীক্ষাত আপোনালোকৰ কিছু কথা অসুবিধা হয়। আপোনালোকে অনলাইন যি কোৰ্চ ষ্টাডি মেটেৰিয়েলছ সেইখিনিত গুৰুত্ব দিব। যিয়ে নহওক মই সেই অনলাইন পাঠ্যক্ৰমৰ ওপৰতে তাতে অন্তৰ্ভুক্ত হোৱা বিষয়ৰ ওপৰতে মই কথাখিনি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নিশ্চয় আপোনালোকক ভিডিঅ'টোৱে উপকৃত কৰিব পাৰিব। এতিয়া মই আলোচনা কৰি থকা বিষয়টো আছিলে যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ নীতিসমূহ কি? প্ৰিন্সিপলছ অফ ইনক্লুচিভ এডুকেশ্যন। যে ইয়াতে নীতি হৈছে 4টা। 1 নম্বৰত আছে ব্যক্তিগত পাৰ্থক্য, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। বিদ্যাৰ্থীসকলৰ মাজত আন্তঃ আৰু অন্তঃ, ইংৰাজীত ইণ্টাৰ আৰু ইণ্ট্ৰা, আন্তঃ আৰু অন্তঃ ব্যক্তি পাৰ্থক্য থাকে। পুনৰ কৈছোঁ, বিদ্যাৰ্থীসকলৰ মাজত আন্তঃ আৰু অন্তঃ ব্যক্তি পাৰ্থক্য থাকে আৰু এই পাৰ্থক্য দূৰ কৰাৰ দায়িত্ব শিক্ষকসকলেই ল'ব লাগিব। এইটো হ'ল ব্যক্তিগত পাৰ্থক্যৰ যিটো প্ৰথম নীতি। 2 নম্বৰত হৈছে শূন্য প্ৰত্যাখ্যান, 0 ৰিজেকশ্যন। শূন্য প্ৰত্যাখ্যান মানে কি? যে সকলো ধৰণৰ শিশু সক্ষম বা অসক্ষম যিয়েই নহওক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী শিক্ষা লাভৰ অধিকাৰ আছে আৰু শিক্ষকৰ সাধাৰণ শ্ৰেণীত তেনে শিশুক গ্ৰহণ কৰা বা প্ৰত্যাখ্যান কৰাৰ স্বাধীনতা নাথাকে। অন্তৰ্ভুক্তিকৃত শিক্ষাৰ মই 2টা নীতি উল্লেখ কৰিলোঁ। প্ৰথমটো হ'ল কি? ব্যক্তিগত পাৰ্থক্য। আৰু 2 নম্বৰটো হৈছে শূন্য প্ৰত্যাখ্যান, মানে 0 ৰিজেকশ্যন কয় ইংৰাজীত। মই শূন্য প্ৰত্যাখ্যানটো পুনৰ কৈ দিছোঁ 2 নম্বৰ পইণ্টটো, যে সকলো ধৰণৰ শিশু সক্ষম বা অসক্ষম যিয়েই নহওক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী শিক্ষা লাভৰ অধিকাৰ আছে আৰু শিক্ষকৰ সাধাৰণ শ্ৰেণীত তেনে শিশুক গ্ৰহণ কৰা বা প্ৰত্যাখ্যান কৰাৰ স্বাধীনতা নাথাকে। তাৰমানে সক্ষম যিয়েই নহওক সকলোৰে অধিকাৰ আছে। শিক্ষকে ক'ব নোৱাৰিব, মই অকণমান বুজাই দিছোঁ যে শিক্ষকে ক'ব নোৱাৰিব এজন অসক্ষম শাৰীৰিকভাৱে বাধাগ্ৰস্ত
গতিকে তেওঁলোকক মই ক্লাছ নকৰোঁ, তেওঁলোকে পাঠদান গ্ৰহণ কৰিব নোৱাৰিব, এনেধৰণে মানে প্ৰত্যাখ্যান কৰাৰ স্বাধীনতা শিক্ষকজনৰ নাথাকিব। তাৰমানে শিশুৰ কি অধিকাৰ আছে, তেওঁ সক্ষমেই হওক অসক্ষম যিয়েই নহওক, তেওঁলোকৰ এটা অধিকাৰ আছে, তেওঁলোকে শ্ৰেণীত শিক্ষা গ্ৰহণ কৰিব পাৰিব, শিক্ষা গ্ৰহণৰ অধিকাৰ আছে। আৰু প্ৰত্যাখ্যান কৰাৰ স্বাধীনতা নাথাকে শিক্ষকসকলৰ। আপোনালোকে বুজি পাইছে নিশ্চয় কথাটো। এতিয়া মই 3 নম্বৰ যিটো পইণ্টলৈ আহোঁ, যে আপোনালোকৰ আগতেই ক'লোঁ যে নীতি হৈছে মুঠতে 4টা, মই 2টা ক'লোঁ। এতিয়া 3 নম্বৰটো হৈছে বিভেদহীন মূল্যায়ন। বিভেদহীন মূল্যায়ন মানে কি? বিশেষ শিক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলক শিক্ষকে উপযুক্তভাৱে চিনাক্ত কৰি শ্ৰেণীকোঠাত তেওঁলোকে যাতে উপযুক্ত সুবিধা লাভ পায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। 3 নম্বৰ পইণ্টটো মই আকৌ কৈ দিছোঁ, বিভেদহীন মূল্যায়ন বিশেষ শিক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলক শিক্ষকে উপযুক্তভাৱে চিনাক্ত কৰি শ্ৰেণীকোঠাত তেওঁলোকে যাতে উপযুক্ত সুবিধা লাভ পায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। এইটো হৈছে 3 নম্বৰ পইণ্ট, মানে 3 নম্বৰ নীতি। এতিয়া চতুৰ্থ নীতিটো হৈছে ন্যূনতম সীমাবদ্ধতামূলক পৰিৱেশ, লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্ট। আকৌ কৈছোঁ, ন্যূনতম সীমাবদ্ধতামূলক পৰিৱেশ। এই সম্পৰ্কে আমি ক'ব লাগিব কি, সাধাৰণ শ্ৰেণীকোঠাৰ শিক্ষাত সকলো শিশুকে ন্যূনতম সীমাবদ্ধতামূলক পৰিৱেশ প্ৰদান কৰিব লাগে। বিশেষকৈ যিবোৰ শিশু বিশেষ প্ৰয়োজনযুক্ত, যেনে শাৰীৰিকভাৱে বা মানসিকভাৱে প্ৰত্যাহ্বানকাৰী বা বাক শ্ৰৱণ আৰু দৃষ্টি সম্পৰ্কীয় অক্ষমতা সম্পন্ন, এইখিনি শিশুক কি কৰিব লাগে? বিশেষ সীমাবদ্ধতামূলক পৰিৱেশ প্ৰদান কৰিব লাগে। মই চতুৰ্থ নীতিটো আপোনালোকৰ সুবিধা হোৱাকৈ পুনৰবাৰ কৈ দিছোঁ যে ন্যূনতম সীমাবদ্ধতামূলক পৰিৱেশ। সাধাৰণ শ্ৰেণীকোঠাৰ শিক্ষাত সকলো শিশুকে ন্যূনতম সীমাবদ্ধতামূলক পৰিৱেশ প্ৰদান কৰিব লাগে। বিশেষকৈ যিবোৰ শিশু বিশেষ প্ৰয়োজনযুক্ত, যেনে শাৰীৰিকভাৱে বা মানসিকভাৱে প্ৰত্যাহ্বানকাৰী বা বাক শ্ৰৱণ আৰু দৃষ্টি সম্পৰ্কীয় অক্ষমতা সম্পন্ন। এইটোৱে হৈছে মূল কথা, যে আপোনালোকে এই ভিডিঅ'টোত কি গম পালে, যে অন্তৰ্ভুক্তিকৃত শিক্ষাৰ অৰ্থ কি সেই বিষয়ে মই ক'লোঁ। অন্তৰ্ভুক্তিকৃত শিক্ষাৰ যি মূল 4টা নীতি আছে, সেই নীতি 4টা ক'লোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই অন্তৰ্ভুক্তিকৰণৰ সুবিধা বা অন্যান্য যি প্ৰয়োজনীয় কথা আছে সেইখিনি মই আপোনালোকক ক'ম। মই ভিডিঅ'টো শেষ অংশলৈ যাব বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ এই 506ৰ আৰু অধিক মই ইউনিট অন্তৰ্ভুক্ত কৰি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে? ইয়াতে মূলতঃ মই অডিঅ'টোত গুৰুত্ব দিয়া হৈছে। মই প্ৰথমেই কৈ ল'লোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টোত যিখিনি মই বৰ্ণনা দিলোঁ, সেই অডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব। সেই আশাৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে কেনে পালে? আপোনালোকৰ এই ভিডিঅ'টোৱে কিবা উপকাৰ কৰিব পাৰিছেনে? আপোনালোকৰ কেনেধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট কৰিলে মোৰ সুবিধা হয়। আপোনালোকৰ মতামত মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰোঁ। আপোনালোকৰ প্ৰত্যেক মতামত মই মোৰ ভিডিঅ'ত দিয়া প্ৰতিটো মতামতেই মই পঢ়ি চাওঁ। গতিকে আপোনালোকৰ কি মতামত আছে আপোনালোকে জনাব। আপোনালোকৰ মতামত হ'লে মই আপোনালোকৰ কোৰ্চৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ বেছি উৎসাহিত হ'ম। গতিকে শেষত আপোনালোকক এটা অনুৰোধ জনাওঁ, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব, শিক্ষক বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'ৰ তলতে থকা যি ৰেড বুটন তাতে আপোনালোকে প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত এটা বেল আইকন ওলাই, বেলটো প্ৰেছ কৰি দিব। তেতিয়া মই আপলোড কৰা বিভিন্ন ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। আৰু আপোনালোকে যদি ইউটিউব অ'পেন কৰোঁতে যদি মোৰ ভিডিঅ'ৰ কোনো ন'টিফিকেশ্যন নাপায়, তেতিয়াহ'লে এটা কাম কৰিব, ইউটিউবত যিকোনো এটা আমি ভিডিঅ' ছাৰ্চ কৰা এটা অপশ্যন থাকে। সেই ছাৰ্চ অপশ্যনত কুমাৰ বসন্ত আছাম বুলি লিখি আপোনালোকে ছাৰ্চ কৰিব। তেতিয়া মই আপলোড কৰা বিভিন্ন ভিডিঅ'সমূহ আপোনালোকে পাব পাৰিব। অৰ্থাৎ মোৰ চেনেলটো পাব, চেনেলটোৰ টাইটলটোত প্ৰেছ কৰি দিলেও আপোনালোকে পাব, অন্যথা আপোনালোকে ভিডিঅ'খিনি পাব। তাৰ পৰা আপোনালোকে প্ৰয়োজনীয় যিখিনি ভিডিঅ'
সেইখিনি চাব পাৰিব তাৰ উপৰি আপোনালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা কাম কৰি দিছোঁ সেইটো হ'ল কি আপোনালোকৰ কোৰ্স 506 আৰু 7 সম্পৰ্কে আপোনাৰ DL-Ed NIOS-D.El.Ed সেকেন্ড ইয়াৰ বুলি এটা মই স্পেশাল প্লেলিষ্ট প্ৰস্তুত কৰিছোঁ আৰু সেই প্লেলিষ্টটো আপোনালোকৰ এই যেটো থাৰ্ড সেমিষ্টাৰ পৰীক্ষা হ'ব 506 আৰু 507 তাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব গতিকে আপোনালোকে কি কৰিব ভিডিঅ'ত যেটো ডেসক্ৰিপচন লিংক দিছোঁ মই প্লেলিষ্টৰ হেতু আপোনালোকে ক্লিক কৰি দিব তেতিয়া লগে লগে প্লেলিষ্টত থকা আপোনালোকৰ দৰকাৰী ভিডিঅ' গিটা অৰ্থাৎ থাৰ্ড সেমিষ্টাৰ কাৰণে দৰকাৰী ভিডিঅ' গিটা আপোনালোকে পাব আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ থ্যাংক ইউ ফৰ watching